চলি আছে এয়া হেৰি আমাৰ নাম কি আছিল অভিনেত্ৰী আমাৰ ডিপুদাই লিখিছে অলপ অলপ মই ডাইৰেকশ্যন দিছোঁ ডিপুদাই দিছে গোটেইখিনি মিলি কৰিছোঁ আৰু এয়া আমাৰ ড্ৰেছ কৰি আছে প্ৰসন্নতা আমাৰ নেক্সট শ্বট ল'ম এয়া ৰন অভিনেতা আৰু এয়া চাহ দিছে মই এতিয়া চাহ খাম আমি চব ল'ব যাম হাফিজুল অভিনেতা ঠিকাদাৰ ৰোল কৰিছে ইয়াতে আৰু এয়া কেমেৰামেন শ্ৰীমন্ত এইফালে উৎসদা এইটো অভিনেতা এইটো আমাৰ মানৱ অভিনেতা কমেডি বগা অভিনেতা বাকী আমি আজি আমাৰ শেষ হ'ব শ্বুটিং অভিনেত্ৰী তাৰপিছত আমি বেলেগ কিবা প্লেন কৰিম আৰু শ্বুটিং কৰা চাহ খাই আছোঁ এতিয়া এই বা ভাবিছিলে কি খাই আহিছোঁ গোটেইখিনি আমি চাহ খাই আছোঁ চাহ আমি চব ল'ব যাম আমাৰ এই মিণ্টুটো নেউলে আগাই আমাৰ এই মিণ্টুটো নেউলে আগাই কৰি আছে এই জন্মনি আমাৰ ভিলেন আৰু এটা ভিলেন আছে এইটো আমাৰ দাদা ভিলেন এইটো বা চুলি দিলে কাটি লৈছে শ্বুটিঙৰ কাৰণে ঠিক আছে বাকী আমি শ্বুটিং অলপ পিছত দেখাই আছোঁ এতিয়া আমি চাহনি খাই লওঁ এই আমাৰ ডিছকাছ চলি আছে ইয়াতে আমাৰ ডাইৰেক্টৰে কিবা শিকাই আছে জন্মনিক এটা ভিলিয়ানে ইতিয়াৰ পৰা মাৰামাৰি লাগিব ধৰিছি এটা কাম নাই আন্দৰ হয় নেকি ইয়াতে বিয়াৰ কথাও চলি আছে আমাৰ ইয়াতে বিয়াৰ কথাও চলি আছে শ্বুটিঙৰ টাইমত বিয়াৰ কথাও চলি আছে কাৰোবাৰ বায়েকক বিয়া দিব লাগে আমাৰ এই টকা পাঁচ ভকত তুলছি ইটো নেউলে আগা ইয়াৰ মুখত নেউলে আঁকছে সৰুতে সেইকাৰণে সেনেকুৱা বান্দাৰ মোহান দেখি বান্দাৰ এক মাৰে এক এ আমাৰ পেঁচা মোৰ খেয়াল দুকেছি কথা কাৰণে আৰু এইবিলাক আমাৰ হেৰি ছোৱালী এক্ট্ৰেছ অভিনেত্ৰী এইবিলাক এইটো আমাৰ কেমেৰামেন ঠিকাদাৰ অৰ্থাৎ কি হ'ল মানে 2 লাখ টকা নাই কিন্তু তাৰ হৈছে সেইটো আমি যাব ওলাইছো এতিয়া প্ৰসন্নতা আপোনাৰ কি ৰোল গাঁওবুঢ়া ৰোল কৰি আছে আমি এটা বেলেগ লোকেশ্যনত যাব ওলাইছো আমি যাম আৰু লাহে লাহে বাকী ইয়াৰ পৰা যাই শ্বুটিং প্লেচত আমি অলপমান শ্বুটিং দেখাম এতিয়া আমি যাব ওলাইছো আমাৰ মেকআপমেন মাতি আছে আমাৰ ৰাইটাৰ ঠিক আছে আমি যাই আৰু শ্বুটিং অলপ দেখাম পিছত আমি আহি পালোঁ লোকেশ্যনত এইটো নামঘৰ আমি নামঘৰ ওচৰত আছে বাকী ৰেডি হৈছে বাকী অলপ দেৰিকৈ আমি শ্বুটিং দেখাম এতিয়া আমি বৰ্তমান বহি আছোঁ ৰাইটাৰে স্ক্ৰিপ্ট চাই আছে বাকী পিছত বৰ্তমান গোটাইকেইটাক দেখাই আছোঁ এইটো আমাৰ গাঁওবুঢ়া চৰিত্ৰত তেওঁৰ আসনত বহি আছে মানে বৰ্তমান ৰোলত সোমাই আছে আৰু এয়া আমাৰ হাইৰাম নাই ঠগুৰাম এয়া দগাবাজ ভকত মানে গাঁৱৰ গোটাইনে কথা ইফালৰ কথা সিফালে লগাই থাকে দগাবাজ ভকত কেমেৰামেন কিন্তু ইয়াত বৰ্তমান অভিনয় কৰি আছে হাইৰাম বহুত ভাল লাগিছে এই চিনেমাখনত কাম কৰি বহুত ভাল এই আমাৰ বাকীবোৰ অভিনেতা ৰিয়াজুল হক ডিৰেকশ্যন আৰু আমাৰ ইয়াত বৰ্তমান অভিনয় কৰা নাই ইয়াত ডিৰেকশ্যনৰ কাম কৰি আছে কিবা কওক অলপ শ্বুটিং চলি আছে আমি অলপ মানে ৰেষ্ট লৈছোঁ মানে বৰষুণ আহিছে বৰষুণ মানে কি কেমেৰাৰ ফ্ৰেমটো অলপ ক'লা হয় আমি এতিয়া মানে ভিতৰৰ কাৰণে আমি ৰিফ্লেকশ্যন ব্যৱহাৰ কৰা নাই গতিকে অলপমান আমি ব্ৰাইটটো কাৰণে ৰখি আছোঁ অলপমান ৰেষ্ট লৈছোঁ বাকী শ্বুটিং আজি শেষ হ'ব আপোনালোকে চাব অভিনেত্ৰী খুব ধুনীয়া ষ্টৰি এটা আমাৰ ডিপু শৰ্মাই লিখিছে মই ডাইৰেকশ্যন কৰিছোঁ বাকী ঠিক আছে এই আমাৰ নটৰাজত নতুন কিন্তু ভাল অভিনয় কৰে নামটো কৈ দিয়ক চিনাকি হৈ লওক শ্ৰী অক্ষয় কুমাৰ কলিতা ঠিক আছে ইয়াত কি ৰোল কৰি আছে এতিয়া অভিনেত্ৰীত মই ৰোল কৰি আছোঁ মোৰ ৰোল এই গাঁওবুঢ়াৰ লগতে থকা কেনে লাগিছে
কৰি বেয়া লগা নাই, ভালে লাগিছে। সেইকাৰণে দাদাদাৰিকে আহোঁ, কোনো নাহাৰ আগতে আহিব খোজোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব ঘণ্টাটো। এয়া আমাৰ এইবাৰ লৈ যাই আছোঁ নটৰাজৰ প্ৰযোজক দীপু শৰ্মা আৰু তাৰোপৰি অভিনেত্ৰীৰ লিখক নমস্কাৰ। আমাৰ এইটো ৰাইটাৰ ৰাইটাৰ অভিনেত্ৰীৰ লিখক খুব ধুনীয়া ধুনীয়া ষ্টৰি লিখে আৰু আগতো বহুত লিখিছে, এইখনো বহুত ধুনীয়া ষ্টৰি। আপোনালোকে চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব, ঠিক আছে। এইটো আমাৰ দীপু শৰ্মা ৰাইটাৰ। দীপুৰে কিবা কওক অলপ। হয়, অভিনেত্ৰী ছবিখন মই লিখিছোঁ। এটি গ্ৰাম্য সমাজৰ অভিনেত্ৰীৰ জীৱনক লৈ মই লিখিছোঁ। আশা কৰোঁ এই ছবিখন আপোনালোকে যেন আদৰি লয়, মৰমৰ চকুৰে চাই। আৰু চেনেলটোৰ কথা অলপ কৈ দিয়ক। আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু গঠনমূলক দিহা পৰামৰ্শ আমালৈ আগবঢ়াব। এইখিনিয়ে। এই নটৰাজৰ অভিনেত্ৰীসকল বৰষুণ দিছে, আমি বৰষুণৰ কাৰণে শ্বুটিং কৰিব পৰা নাই, বহুত ডাঙৰ বৰষুণ। তুমি যে